গুড মৰ্ণিং বন্ধুসকল। আচ্ছা, মই 29ত মন মেলিছোঁ ইলেকশ্যন খেলিবলৈ। মোৰ জিকা হাৰা জিকাৰ কোনো কথা নাই। মই কালি যে বাপেৰৰ নামটো আহিব লাগে যে অমুকৰ পুতেকে ইলেকশ্যন খেলিছে সেইটো লাগে। বাকী মোৰ নিজৰ ভোটটোকে মই বেলেগক দিম। মোৰ নিজৰ ওপৰতে বিশ্বাস নাই, নিজৰ ওপৰত বেলেগক দিম। তো মোৰ যে তিৰিয়ে মোক ভোট দিব সেইটোতো জিন্দগীটো নিদিয়ে। তো মেইন কথাটো লৈ আহোঁ। এতিয়া কথাটো হ'ল 26ত গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে ইলেকশ্যন খেলিব। তাৰ নিজৰ ঘৈণীয়েকে ভোট নিদিয়ে, মোৰ নিজৰ ঘৈণীয়েকে মোক ভোট নিদিব, মই বিশ্বাস কৰা নাই। তে তাক আমি কেনেকৈ বিশ্বাস কৰিম? তাৰ নিজৰ ঘৈণীয়েকে ভোট নিদিয়ে যদি, নিজৰ ঘৈণীয়েকে বিশ্বাস কৰিব পৰা নাই গৌৰৱ গগৈ যে অহা বছৰ 26ত মুখ্যমন্ত্ৰী হ'ব বুলি, আমি কেনেকৈ বিশ্বাস কৰিম কওকচোন? কমেণ্টত জনাবচোন।